আজি ৰাতিপুৱা স্কুললৈ আহি দেখিলো এজনে গছৰ ওপৰত উঠি এইবোৰ যোগাৰ কৰি আছে। এইবোৰ যোগাৰ হোৱাৰ পিছত আমাৰ ছাৰে গানো গালে। আমাৰ ছাৰে গোৱা গান আপোনালোকেও শুনকচোন। তাৰ পিছত আমাৰ বঁটা বিতৰণী সভা হল। বঁটা বিতৰণী সভাত মুখ্য অতিথিসমূহ অহাৰ পিছত এই কেইদিন চলি থকা প্ৰতিযোগিতাসমূহৰ প্ৰতিযোগীসকলৰ ভিতৰত ফাৰ্ষ্ট ছেকেণ্ড পোৱা সকলক পুৰস্কাৰো দিলে। কিছুমানে বা এটাও পুৰস্কাৰ পোৱা নাই আৰু কিছুমানে বা বেগ ভৰ্তি কৰি পুৰস্কাৰ পাইছে। এইফালে ইহঁতে আকৌ এটা হণ্ডা আনিছিল যাতে কাৰেণ্ট গলে হণ্ডাটোৰে মিটিংখন চলাই নিব পাৰে, কিন্তু কাৰেণ্ট এবাৰো নগল। সেয়েহে তেল ভৰ্তিয়ে হৈ আছে। তেলখিনি শেষ কৰিবৰ বাবে ইহঁতে হণ্ডাটো চলাই থৈছে, তাৰ বাবে কিবা কিবি কাজিয়া লাগি আছে। এই সকলোবোৰ ভিতৰত থৈ আমি ঘৰলৈ উভতিলো। ঘৰলৈ আহি থাকোতে এনেকুৱা হল, মানে ক্ৰক চেণ্ডেল কেইযোৰৰ বেলেগ একোৱে কমি নাই। বোকাতো চলিব, পানীতো চলিব, কিন্তু এই ফিটাৰ বুটাম কেইটাহে ছিঙি যায়। মোৰো এইযোৰ চেণ্ডেল কালিহে আনিছিল আৰু আজি বুটাম কেইটাই ছিঙি গ'ল। বাকী আজিলৈ এৰিছো, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।